মোৰতো হেৰি ৰেডি যাব পাৰি আপুনি এইফালে চাই আৰু অলপমান আহিব পাৰে আৰু ইমান মানলৈ আহিব পাৰিব হেৰুদা কবি হীৰেণ ভট্টাচাৰ্য তেখেতৰ কবিতাসমূহৰ মাজত অজস্ৰ কবিতাৰ মাজত মই বুকুত লৈ ফুৰা এটা কবিতা মোৰ দেশ। মোৰ গানৰো গানৰ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰে কলৰৱ দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ যাৰ বুকুৰ উমে মুখ দিয়ে ভাল পোৱাৰ আনন্দ যৌৱনৰ প্ৰাচুৰ্য জীৱনৰ নতুন অৰ্থ যাৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস প্ৰতিটো ঋতুৱে দি যায় জীৱনৰ আশীৰ্বাদ এই দেশৰ বাবে মই জীয়াই আছোঁ এই দেশৰ বাবে জীয়াই থাকিবলৈ মই মৰণ পণ কৰিছোঁ ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ জীৱনে মৰণে শয়নে সপোনে মই শুনিছোঁ এই দেশৰ আহ্বান শত্ৰু মিত্ৰ মই সকলোকে চিনিছোঁ সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান আৰুতো মোৰ একো নাই আৰুতো মোৰ একো নাই মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ আদৰ্শৰ কঠিন পৰ্বত মূললৈ মই পিছৰখিনি অকণমান চাই লওঁ পিছৰখিনি পাইছে নাই মই অকণমান অফ মাৰি হৈ গৈছোঁ পাই যাম এই দেশৰ আহ্বান আদৰ্শৰ কঠিন পৰ্বত মূললৈ হ'ব দিয়ক ন থেংক ইউ হয় আচৰিত পাইছিলোঁ গোটেই ইমান দীঘল কবিতাটো আৰু এইটো কেপচাৰ কৰি থৈ দিয়ে থৈ মিঠ হ'ব মোৰতো এডিটিং আছে পৰাণৰ একোটি গান
আৰুতো মোৰ একো নাই বাবুয়া कैसन बा আদৰ্শৰ কঠিন ये अपना পৰ্বত दोस्त है हेलो हम एक साथ एडिटिंग करते हैं यहाँ এইটো তাৰ ছেটআপ মোৰ ছেটআপটো সিফালে আছে আৰু মাজে মাজে দাব লাগিলে এইটোত কৰোঁ আহিব কেতিয়াবা পাঞ্জাবাৰী লৈ একেলগে কি খাম ধুনীয়া বস্তু আৰু এয়া ভাস্কৰ দা আমাক যিয়ে ডিৰেক্ট কৰে অকল কামৰ ডিৰেকশ্যনে নহয় গোটেই লাইফৰো ডিৰেকশ্যন নাই নাই ইমানটো হোৱা নাই কেতিয়াবা নিজৰ নাই আমাৰ ষ্টেজটো পাৰ কৰি আহিছে নিজৰ ভাতৃসম বুলি গণ্য কৰি কেতিয়াবা দুই এটা কথা কওঁ নট নেচেচেৰী সেইটো বস্তুটো যে খুব ইম্পৰ্টেণ্ট কথা বা হেৰি এটা ঠিক ডাইৰেকশ্যন এটা হ'ব পাৰে তেনেকৈ একেলগে কৰি আছোঁ আৰু দেখিলে চাই থাকিব